কবিতাটির শিৰোনাম তোমাৰ অবিহনে, কবি নিতুল নাথ। এয়া যেন এক মহাপ্ৰলয়, তোমাৰ অবিহনে অন্তৰৰ গোপন কণত সাঁচি ৰখা সেই মৰমৰ কথালি। তোমাৰ আগমনত খোল খাইছিল, কিন্তু এতিয়া তুমি নাই। তোমাৰ অবিহনত মনটো এক শূন্যৰ অনুভূতিৰে ভৰি পৰিছে। সকলো যেন অৱশ হৈ পৰিছিল। তুমি এৰি গুচি যোৱা এটি মুহূৰ্তই মোৰ অন্তৰত উৰ্মিমালাৰ উত্তাল তুতুলি দিছে আজি। এতিয়া তুমি কাষত নাই বাবেই পূৰ্ণৰূপত তোমাৰ প্ৰতি থকা মৰমৰ পৰিসৰ প্ৰকাশ কৰিব পাৰিছো। বুজিব পাৰিছো তোমাৰ অবিহনত নিসংগতা প্ৰাপ্ত মোৰ জীৱন। তুমি বুজিবলৈ চেষ্টা নকৰিলা। তোমাৰ প্ৰতি থকা মোৰ মৰমৰ পৰিসৰৰ অন্ত কিমান দূৰত। তোমাৰ অবিহনে আজিও মই শূন্যতাৰ বিশাল জীৱন পাৰ কৰিছো। তোমাৰ আগমন আজিও অপেক্ষা কৰি আছো। আহিবা বুলিয়ে আজিও ৰঙা কৰবী ফুল এপাহ হাতত লৈ ৰৈ আছো।